নাটক নহয় নাটক কৰা বিলাকে সদায় ফেল হৈ যাব যিদৰে সঁচা সেই কমৰ যিটো মই ভাষণ দিম আৰু মই যিটো কাম কৰিম তাৰ লগত সামঞ্জস্য থাকিব লাগিব মই ভাষণ এটা দিম আৰু কাম এটা মই বেলেগে কৰিম তেওঁলোকক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে মানে আদিবাসী ভাষাত পুৱাল বুলি কয় সেই তাতে আমি এনেকে ধান খেৰ পাতি পেলাই তাৰ ওপৰত এটা বস্তা দি পেলাই তাৰ ওপৰত কম্বল লৈ পেলাই মই হৈছো যে মই লাইনৰ এটা ল'ৰা সেই লাইনৰ এজন শ্ৰমিকৰ ল'ৰা আৰু সেই লাইন কোৱাৰ্টাৰৰ পৰা ওলাই অহা ল'ৰাজনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বিধায়ক বনালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক মন্ত্ৰী বনালে ভাৰতেৰ পূব প্ৰান্তে সোনা কে আসাম দেশ হো हरियाली हरियाली देखते सुहान चारोदिके चाय के बागान নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক ভালে আছে ভালে থাকক শব্দবৃক্ষৰ আমাৰ আজি এই খণ্ডটিলৈ আমি তিনিচুকীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সঞ্জয় কিষাণ ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলো আৰু তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শব্দবৃক্ষৰ মজিয়াত উপস্থিত হ'লহি আমি তেখেতক ধন্যবাদ জনাইছো লগতে আমি এই কাৰণে তেখেতক আমাৰ শব্দবৃক্ষৰ মজিয়াৰ আলহী কৰিলো যেহেতু এজন ৰাজনৈতিক নেতাৰ জীৱনৰ যিবিলাক ঘাত প্ৰতিঘাত সংগ্ৰাম হা হুতাহ থাকে সেই সকলোবিলাক আমি জনা দৰকাৰ বা আমাৰ ৰাইজে জনা দৰকাৰ আমাৰ যিসকল নতুন প্ৰজন্মৰ উদীয়মান নেতা তেখেতসকলেও জনা দৰকাৰ সেয়েহে তেখেতক আমি শব্দবৃক্ষলৈ মাতিলো তেখেত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিলে আৰু আমাৰ লগত কথোপকথনত মিলিত হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমাক মৰম কৰি থাকিব দাদা আপোনাক আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ শব্দবৃক্ষৰ সমূহ পৰিয়ালবৰ্গলৈ অন্তৰতে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ এই পৰিয়ালটোত আজি মই উপস্থিত হৈ পেলাই নিজকে মানে যথেষ্ট সুখী অনুভৱ কৰিছো ভালে আছে স্যাৰ ভাল একদম শৰীৰ ঠিক আছে ঠিক আছে দৌৰাদৌৰিৰ মাজতে সব ঠিক আছে আপোনালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আছে ঠিকে আছে স্যাৰ মোৰ আজি খুব ভাল লাগিছে মানে পৰম সৌভাগ্য যে আপোনাক আমি আমাৰ শব্দবৃক্ষ অতিথি কৰিব পাৰিলো হয় আৰু আপোনাক ধন্যবাদ জনাইছো যেহেতু আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আজি আমাৰ এই শব্দবৃক্ষৰ উপস্থিত হ'লেহি আকৌ এবাৰ ধন্যবাদ জনাইছো ইমান সুন্দৰ দায়িত্ব এটা আপুনি পালন কৰিছে ব্যক্তিগত হিচাপে গতিকে নিশ্চিতভাৱে এক প্ৰশংসনীয় কাম আৰু আমি এনেধৰণৰ যিখিনি সমাজৰ বাবে কাম চলি আছে নিশ্চিতভাৱে আমাৰো দায়িত্ব আছে যে তেখেতসকলক সাহস আৰু প্ৰেৰণা দিয়াটো আমাৰ কৰ্তব্যৰ ভিতৰতে পৰে আৰু আমি দিনটো তেনেকেই কাম কৰি থাকো ধন্যবাদ চাব ভাল লাগিছে আচলতে আমাৰ সেই তেনেকুৱা কথাবিলাকে যে আপোনালোকে যদি আমাক অকমান ঠেলাটা মাৰি আগবঢ়াই দিয়ে আমাৰ কাম কৰি ভাল লাগে নিশ্চয় হয় স্যাৰ আজি আমাৰ আপোনাক শব্দবৃক্ষলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যটো এনেকুৱা ধৰণৰ যে আপোনাক এজন মন্ত্ৰী হিচাপে আমাৰ অসমৰ ৰাইজে জানে আৰু আপোনাক MLA হিচাপে অসমৰ ৰাইজে জানে বা তিনিচুকীয়া ৰাইজে জানে আমাৰ উদ্দেশ্যটো এনেকুৱা যে আপুনি এজন মন্ত্ৰী হোৱাৰ আঁৰত বহুত কাহিনী লুকাই আছে এজন MLA হোৱাৰ আঁৰত আপোনাৰ বহুত যুদ্ধ চলিছে বা সংগ্ৰাম লুকাই আছে আৰু সেই যে আপোনাৰ যিটো যাত্ৰা আপুনি হয়তো গাঁৱৰ পৰা আহিছে সেই গাঁৱৰ পৰা আহি কেনেকে আপুনি মন্ত্ৰী হ'ব পাৰিলেহি আপোনাৰ সেই মাজৰ সময়কণত আপুনি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কেনেকুৱা ধৰণৰ আপুনি চেলেঞ্জবিলাক মুখামুখি কৰি পেলাই আহিছে এই সকলোবিলাক ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছো যাতে মন্ত্ৰী সঞ্জয় কিষাণ বা MLA সঞ্জয় কিষাণৰ ভিতৰত যে আৰু এজন মানুহ লুকাই আছে সেইটো জানিব লাগে নিশ্চয় মই অশেষ ধন্যবাদ জনাইছো এই কথাখিনি ক'বৰ কাৰণে যে আজি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আপুনি মোক এই সুন্দৰ এটা সুবিধা প্ৰদান কৰিলে নিশ্চয়তে ভাই মই জানে যে মই এখন চাহ বাগিচা ঢেলাঘাট চাহ বাগিচা 14 নম্বৰ লাইন বুলি পেলাই এটা শ্ৰমিক লাইন আছে সেই 14 নম্বৰ লাইনৰে এটা শ্ৰমিক গৃহতে মোৰ জন্ম মোৰ ককা উৰিষ্যা সুন্দৰগড় ডিষ্ট্ৰিক্টৰ পৰা তাহানিতে আহিছিলে ব্ৰিটিছে লৈ আহিছিলে মোৰ দেউতা মোৰ দদাইদেউ পেহী সকলোৰে জন্ম অসমতে আছিলে মোৰ ককা জীয়াই থকা অৱস্থালৈকে উৰিষ্যাৰ লগত কিছু যোগাযোগ আছিলে চিঠি পত্ৰৰ জৰিয়তে ককা ঢুকাই যোৱাৰ পাছত সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গ'ল আৰু তাৰ পাছতে আমি জন্মগ্ৰহণ কৰিলো আমি আচলতে মোৰ মা দেউতা
চাহ বাগিচাতে কাম কৰিছিলে, শ্ৰমিকৰ কাম কৰিছিলে ঢেলাঘাট ঢেলাঘাট চাহ বাগিচাত। হয়। আৰু মোৰ দাদা তিনিজন, বাইদেউ এগৰাকী। উম, দাদাহঁতো বাগানতে কাম কৰিছিলে। এজন দাদা শংকৰ কিষাণ, তেওঁ এজন ভাল শিল্পী আছিলে, হয়। অনাতাঁৰ শিল্পী আছিলে। তেওঁ বহু কেছৰ যোগেও বহুত খুব ভাল গান লিখিছিলে। তেওঁ লিখা মেলাটো খুব ভাল কৰিছিলে। উম, আচলতে খাটি খোৱা মানুহখিনিৰ অন্তৰৰ বেদনাখিনি, শ্ৰমিক ৰাইজৰ অন্তৰৰ বেদনাখিনি দাদাই খুব সুন্দৰভাৱে গীতৰ আকাৰে প্ৰকাশ কৰি পেলাই গানবিলাক গাইছিলে। হয়। লগতে তেওঁ বহুতো চিনেমাতো গান গাইছিলে। হয়। আৰু তাতে মই আটাইতকৈ সৰু ল'ৰা। হয়। আৰু মোৰ শংকৰদা কামৰ সূত্ৰে বাহিৰত গুচি গৈছিলে, বাকীসকল আমাৰ তাতে আছিলে। কিন্তু দুৰ্ভাগ্য, মোৰ কোনোৱেই নাই এতিয়া। মই বহু কষ্টৰে মন্ত্ৰী হ'লো, বিধায়ক হ'লো, কিন্তু এনেধৰণৰ এই পৰিৱেশটো আচলতে মোৰ কোনোৱে দেখা নাপালে। সেইটো সদায় মোৰ জীৱনত ডাঙৰ দুখ থাকি গ'ল। মই বাগানৰ প্ৰাথমিক বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিলোঁ। বাগানৰ কাষতে লাগি থকা ঢেলাঘাট ME স্কুলতে মই ME স্কুলত পঢ়িলোঁ। তাৰ পাছত মই ঢেলাঘাটৰ পৰা প্ৰায় আমাৰ চেনাৰামলৈ প্ৰায় 7 কিলোমিটাৰ। এই 7 কিলোমিটাৰ মই চাইকেল মাৰিয়ে মই চেনাৰামত পঢ়িলোঁ। তাৰ পাছত তিনিচুকীয়া কলেজত পঢ়িলোঁ, চাইকেল মাৰিয়ে পঢ়িছোঁ। তেতিয়া আমাৰ যিটো ঢেলাঘাট ভেৰজান ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভৰ মাজেদি আমি অহা যোৱা কৰোঁ। তেতিয়া এনেধৰণৰ পকা ৰাস্তা নাছিলে, একেবাৰে বোকাময় ৰাস্তা। কেতিয়াবা বৰষুণ দিলে আমি একেবাৰে তিতি বুৰি যাওঁ। আহি পেলাই ফেনৰ তলত, স্কুলৰ ফেনৰ তলত কাপোৰবিলাক মেলি পেলাই আমি শুকাওঁ, আকৌ তাতে তেনেকে ধৰণৰ পঢ়োঁ। তো তেনেকে তাৰ মাজতে আহিছোঁ। যথেষ্ট প্ৰত্যাহ্বান আছিলে। তাৰ পাছতে মই হাইস্কুল লেভেলত পঢ়ি থকা অৱস্থাতে মই অসম শান্তি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পৰিলোঁ। অসম শান্তি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পেলাই আচলতে জড়িত এইকাৰণে হৈ পৰিলোঁ যে বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজৰ যিটো দুখ দুৰ্গতি, এইবিলাক সৰুৰে পৰা মই অনুভৱ কৰিছিলোঁ। মোৰ দেউতা এজন সাধাৰণ কাঠ মিস্ত্ৰী আছিলে, আৰু তেওঁ আমাৰ এটা ট্ৰেড ইউনিয়ন আছিলে BCMS বুলি পেলাই। BCMSৰ তেওঁ এজন কৰ্মী আছিলে। আৰু যিহেতু বাগানবিলাকত বেছিভাগেই ACMS থাকে, আৰু ACMS মানে তেতিয়া কংগ্ৰেছৰ এটা মেইন তেওঁলোকৰ শক্তি হিচাপে ACMSে কাম কৰিছিলে। আৰু যেতিয়া বিভিন্ন সময়ত শ্ৰমিকৰ মাজত যেতিয়া শোষণ হয়, আৰু শ্ৰমিকৰ পৰা তেওঁলোকে মাহেকত তেওঁলোকে বৰঙণি আদায় কৰে, কিন্তু কোনোবা শ্ৰমিকৰ ঘৰৰ অভাৱ আছে, কোনোবা শ্ৰমিকৰ বেমাৰ আজাৰ আছে, কোনোবা শ্ৰমিকৰ কিবাৰ কাৰণে টকা পইচা প্ৰয়োজনীয়তা আছে, এইবিলাক সময়মতে নোপোৱাৰ কাৰণে শ্ৰমিকসকলৰ যথেষ্ট অসুবিধা, যথেষ্ট হয়। আৰু তেতিয়া এই BCMSটোৰ জন্ম হৈছিলে। ব্ৰজেন্দ্ৰনাথ পাঠক আছিলে তেতিয়া আমাৰ তিনিচুকীয়া, আমাৰ এই এতিয়া যিটো RSS অফিচ আছে তাতে। আৰু তেওঁলোকৰ আন্দাৰতে আমাৰ দেউতাহঁতে কাম কৰিছিলে। আৰু দেউতাই যেতিয়া এই যিবিলাক বিষয় লৈ পেলাই তেওঁলোকে BCMSৰ তৰফৰ পৰা প্ৰতিবাদ কৰিলে, তেওঁলোকে ইয়াৰ কাৰণে দাবী উত্থাপন কৰিলে, বহু মানুহৰ কাম হ'ল, বহুবিলাক কাম কৰিলে, দেউতাকে কৰিব পাৰিলে। আৰু তেতিয়াই দেউতাকৰ দুৰ্ভাগ্যবশতঃ দেউতাকৰ কোম্পানীৰ তৰফৰ পৰা এনেকুৱা হ'ল যে তেওঁৰ ৰিটায়াৰমেণ্টৰ সময় নোহোৱাৰ পাছতো তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ কৰি পেলাই দেউতাৰ চাকৰিটো তেওঁলোকে ৰিটায়াৰ্ড কৰি দিলে। দেউতাৰ যিহেতু বয়স হোৱা নাছিলে, কিন্তু দেউতাৰ ওচৰত তেনেকে ধৰণৰ কোনো নথি পত্ৰ নাছিলে, ষড়যন্ত্ৰ কৰি পেলাই তেওঁলোকে আগতীয়াকে দেউতাক ৰিটায়াৰ দিলে। দেউতাই একমাত্ৰ আছিলে আমাৰ ঘৰৰ উপাৰ্জন, মা বাগানতে কাম কৰিছিলে। তো যথেষ্ট আমি বহুত যুঁজিলে দেউতাৰ চাকৰিটো আকৌ ঘূৰাই আনিবৰ কাৰণে। বহুত যুঁজাৰ পাছতো BCMS কৰাৰ কাৰণে দেউতাৰ চাকৰিটো ঘূৰাই আনিব নোৱাৰিলে। তাৰপিছত যথেষ্ট কষ্টকৰ হৈ গ'ল। মই পঢ়ি আছিলোঁ, আৰু মই পঢ়ি থকা অৱস্থাতে মই যেতিয়া মেট্ৰিক দিম তেতিয়া এই আমাৰ যিটো বাগান আছে, বাগানত কেণ্টিন থাকে। তো মই মেনেজাৰক ক'লো কেণ্টিনটো বন্ধ হৈ আছিলে। আমাৰ TR পেগ বুলি পেলাই এজন মেনেজাৰ আছিলে, তেওঁক মই গৈ পেলাই ৰিকুৱেষ্ট কৰিলোঁ যে বাগানৰ কেণ্টিনটো এনেই পৰি আছে, আমাৰ ঘৰৰ অৱস্থা বেয়া, মই কেণ্টিনটো চলালে ঘৰখনৰ কাৰণে অলপ সহায় হ'ব। মোৰ দাদাটো তেতিয়া শংকৰদা বাহিৰলৈ ওলাই গ'ল কাম কৰিবৰ কাৰণে।
তো মেনেজাৰ দিলে মোক কেণ্টিনটো, আৰু কেণ্টিনটো মই চলাই পেলাই মই মেট্ৰিক পৰীক্ষাৰ কাৰণে মই সাজু হ'লোঁ। মই মেট্ৰিক দিলোঁ আৰু ঘৰখনো চলালোঁ। মই নিজেই ৰাতি 3টামান বজাত মই কেণ্টিনত মানে খোৱা বোৱা বনোৱা কাম আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱা আৰু 3টাতে ৰাতি 3টাতে মই প্ৰায় 15-16 কেজি মই আটা সানো, মই পৰঠা বনাওঁ। প্ৰায় 15-16 কেজি মই মটৰ ৰাতিয়ে তিয়াই দিওঁ, তাৰপাছত সেই মটৰটো মই ঘুগুনি বনাওঁ। তেনেকে কৰি পেলাই মানে ৰাতিপুৱাই যিসকলে মানে মেনুফেকচাৰত কাম কৰে ফেক্টৰীত, তেওঁলোকে ৰাতি আহি যায়, 12টা-1টামান বজাত আহি যায়, আৰু তেওঁলোকে 5টামান বজাতে তেওঁলোকক খাবলৈ দিব লাগে। মই নিজেই তেওঁলোকক মানে খোৱা বোৱাৰ যোগান ধৰিছোঁ, নিজে বনাওঁ আৰু 5টা বজালৈকে মই ৰেডি কৰি দিওঁ খানাখিনি। ৰেডি কৰি পেলাই তেওঁলোকক 5টা বজাত মই দিওঁ। পঢ়াটো চলাই আছিলোঁ। তাৰপাছত মানে তেনেকে চলাই থাকিলোঁ, ঘৰখনৰো অলপ সহায় কৰিলোঁ। তেনেকে চলি থাকিলে জীৱনটো। তেতিয়া যিদিনাখন মোৰ মেট্ৰিক ৰিজাল্ট দিছে, মোৰ আজিও মনত আছে, এই ৰাজু চাহু ডাঙৰীয়া, আমি একে লগৰ, চাবুৱাৰ প্ৰাক্তন বিধায়ক, আৰু কৈলাশ বনিয়া বুলি পেলাই আমাৰ লগৰ এজন আছিলে। তো তেওঁলোকে মোক ঘৰত গৈ মানে কেণ্টিনতে মই তেতিয়াও মই কেণ্টিনতে মই লাগি আছো। মানে মই মানে তেনেকে নাথাকে আৰু মই সেই তেনেকে আৰু কেণ্টিনত এজন কাম কৰা মানুহ যেনেকে থাকে, মই নিজেই কৰো, নিজেই দুটা থালি বাতিও মই ধুওঁ। মোৰ লগত আৰু এজন ল'ৰা আছিলে, মদন বুলি পেলাই, তেওঁ মোক সহায় কৰে। তো গতিকে তেনেকে মই লাগি আছো, আৰু তেওঁলোকে আহিলে, কৈছে যে তই বোলে মেট্ৰিকটো পাছ কৰিলে নহয়। মোৰ বিশ্বাসেই হোৱা নাই মই মেট্ৰিক পাছ কৰিছিলো। তাৰ পাছত তেওঁলোকে ক'লে যে নাই, ভাল খবৰ আছে, তই মেট্ৰিকটো পাছ কৰিছো। তো ঠিক আছে, ভাল লাগিলে এইবিলাক কৰি পেলাই মেট্ৰিকটো পাছ কৰিলো। তাৰ পাছত তিনিচুকীয়া কলেজতে মই নাম লগালো, আৰু আৰ্টছতে লগালো। আৰু মই তেতিয়া মোৰ মায়ে মোক চাইকেল এখন কিনি দিলে, কিবা তেতিয়া এই হাৰ্লিক্স নে কিবা চাইকেল এখন আছিলে, এই চাইকেলখনত মই অহা যোৱা কৰোঁ, বহুত বোকাময় ৰাস্তা। আৰু তেতিয়াৰ পৰাই আমি আচলতে খেলা ধূলাত আমি আছিলোঁ। আমাৰ ইয়াতে হৰেণ চেতিয়া ছাৰ আছে, হৰেণ চেতিয়া ছাৰৰ তাত আমি কম্ফু শিকিছিলোঁ। তো আমি প্ৰায় কেতিয়াবা 4টামান বজাতে আমি মানে ৰাতিৰ 4টামান বজাত আমি চাইকেল মাৰি পেলাই আহোঁ। হাবি মাজেদি আহোঁ চাইকেল, আৰু মোৰ লগৰ আছিলে এজন নিপেন দহতীয়া, মানে চাইমন চুনা, আচমন চুনা, তেনেকে কৰি পেলাই আমি 4জনমান ল'ৰা আছিলোঁ। আমি আহোঁ, আহি পেলাই আমি গোটেই কচুজান ফিল্ডটো আমি কেইবাৰ ৰান কৰোঁ। তাৰপিছত তিনিচুকীয়া কলেজৰ মাজত যিডোখৰ খালী জেগা আছে, তাতে হৰেণ চেতিয়া ছাৰে আমাক কম্পু শিকায়। আমি প্ৰায় 7টামান বজালৈকে আমি কম্পু শিকোঁ। কম্পু শিকাৰ পাছত আমি এই ভট্ট ছাত্ৰত মানে আমি টিউচন কৰোঁ। টিউচন কৰাৰ পাছত আকৌ আমি কলেজত ক্লাছ কৰোঁ। ছাৰ, আপুনি আপোনাৰ এতিয়ালৈকে যিবিলাক কথা ক'লে, হয়, মোৰ উদ্দেশ্যটো সেইটোৱে, আমাৰ শব্দ বৃক্ষৰো যে আপোনাৰ মাজত থকা মানুহজন আমি আৱিষ্কাৰ কৰিব লাগে। নিশ্চয় নিশ্চয় তো নিশ্চয়। আপুনি যিখন এতিয়া আপোনাৰ সেই মেট্ৰিক পৰীক্ষা দিওঁতে যিমান কষ্ট কৰিলে, হয়, তো মানুহেতো ভবা নাই যে এজন তেওঁলোক চাগে খুব ওপৰতে আহি পেলাই মানে তেনেকা। নাই, মই সেইটোৱে কওঁ যে আজিও আপোনালোকে চাব যে হাজাৰ হাজাৰ ল'ৰা এতিয়া বাগানত তেনেকে মাজতে আছে। মই সেই তাৰ পৰা মোৰ মা দেউতাও কোনোদিন স্কুল যোৱা নাছিলে, কলেজ যোৱা নাছিলে, কিন্তু তেওঁলোকৰ এটা চেষ্টা আছিলে যে মই ভালকে পঢ়িব লাগিব, ভৱিষ্যতে ঘৰখন চাব লাগিব, ভৱিষ্যতে সমাজখনক চাব লাগিব। তেনেকে ধৰণৰ তেওঁলোকে কোনোদিন পঢ়া শুনা নাই কৰা যদিও তেনেধৰণৰ মোৰ মাক দেউতাকৰ চিন্তা আছিলে, সংস্কাৰ এটা দিলে। তো তেনেকে মই ভাবো যে আজি তাৰিখতো আমাৰ চাহ বাগিচাসমূহ তেনেকে ধৰণৰ মাক দেউতাক অজস্ৰ আছে, আৰু সকলো আশা কৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী তেনেকে ধৰণৰ পঢ়ক, আৰু তেনেকে ধৰণৰ বহুত ল'ৰা ছোৱালী মোতকৈ বেছি কষ্ট কৰি পেলাই আজি তাৰিখতো পঢ়ি আছে। তো গতিকে মই এই কাৰণেই হয়তো ভগৱানে মই এইটো আশীৰ্বাদ স্বৰূপ গ্ৰহণ ভাবো যে মই যদি সেই তেনেধৰণৰ
পৰিস্থিতিৰ মাজত মই যদি পঢ়া শুনা নকৰিলোহেঁতেন, মই যদি জন্ম নহলোহেঁতেন, হয়তো এনেধৰণৰ কথাবিলাক আজি মই অনুভৱ কৰিব নোৱাৰিলো। মোক সকলোৱে কয় যে মন্ত্ৰী হৈ যাব, এই মন্ত্ৰী হোৱাৰ পাছতো এই মানুহটো মানে এনেকে মানে একদম সাধাৰণ মানে হেৰি থাকে, গোটেই মানে এই কৰি ফুৰে। মই কওঁ যে নাই, মই এনেকুৱাই থাকিম আৰু থাকিব লাগিব। আচলতে মন্ত্ৰী হৈ যোৱাৰ পাছত যদি মোৰ এটা পৰিৱৰ্তন, ডাঙৰ পৰিৱৰ্তন আহে, মন্ত্ৰী হৈ যোৱাৰ পাছত যদি মোক সাধাৰণ মানুহখিনিয়ে মোক সহজভাৱে লগ পাব নোৱাৰে, মোৰ মনৰ কথাখিনি ক'ব নোৱাৰে, তেতিয়াহ'লে গেপ এটা হৈ যাব। তো মই আপোনাক কৈছিলো, মই তেনেকে ধৰণৰ আমি কম্পো শিকি পেলাই আমি বহুত জেগাত আপোনাৰ এই যিটো সৰ্বজনিক বালিকা বিদ্যালয় আছে, সৰ্বজনিক বালিকা বিদ্যালয়খনো বহুত ঘাত প্ৰতিঘাতৰ মাজত আগবাঢ়িছিলে। এতিয়া এবাৰ আমাক স্কুল কমিটিয়ে ক'লে যে আমাক অকমান সহায় কৰিব লাগে। আমি তাতে কম্পো শ্ব' এটা কৰিলো, টিকেট দি পেলাই কম্পো শ্ব' কৰিলো। তেতিয়া কম্পো বহুত চলে। হৰেন চেতিয়া ছাৰ, আমি তাতে প্ৰায় 1 ঘণ্টাৰ এটা শ্ব' কৰিলো। শ্ব' কৰি পেলাই আমি মানে তাতে আমাৰ বিভিন্ন ধৰণৰ আহিলা আমি তাতে প্ৰদৰ্শন কৰিলো, আৰু তাৰ পৰা যথেষ্ট পইচা আমাৰ আৰ্ণ হ'ল, আৰু আমি স্কুল পৰিচালনা সমিতিক এইখিনি পইচা আমি জমা দিছিলো তেওঁলোকক, আৰু তেওঁলোকে হয়তো সেই কাম স্কুলৰ কাৰণে, সৰ্বজনিক স্কুলৰ কাৰণে তেওঁলোকে কৰিছিলে। তেনেকে আমি বহুত জেগাত গৈ পেলাই আমি শ্ব' কৰিছিলো, বিভিন্ন জেগাত আমি প্ৰদৰ্শন কৰিছিলো। ছাৰে, আপুনি ছাত্ৰ ৰাজনীতিত আপুনি কেতিয়া অংশগ্ৰহণ কৰিলে বুলি কৈছে? এইটো ঠিক মোৰ মনত নাই, তথাপিও প্ৰায় মই মোটামুটি 85-84 মানতে মই ছাত্ৰ সংগঠনত মই যোগদান কৰিলো। যোগদান কৰিলো মানে তাহানিতে তেতিয়া এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলে মনোজ মানকিদা, আৰু ভাইচ প্ৰেচিডেণ্ট সম্ভৱতঃ আছিলে অৰ্জুন চাহু ডাঙৰীয়া। অৰ্জুন চাহু আৰু মনোজ মানকি ডাঙৰীয়াই মোৰ ঘৰত বিচাৰি বিচাৰি মোক আহিলে, আহি পেলাই ক'লে যে মাকুম বৰপথাৰত অসম শান্তি ছাত্ৰ সন্থাৰ এখন মিটিং হ'ব, তো তুমি আহিবা। তো মোৰ এনেকুৱা এখন গীটাৰ আছিলে, মোৰ দাদা যিহেতু শিল্পী আছিলে, আমি চৰ্চা কৰিছিলো, ঘৰতো আমি গান বাজনা কৰিছিলো। তো গতিকে মই গীটাৰ বৰ ঠিক মই বজাবও নাজানো, কিন্তু সেই গীটাৰখন লৈ পেলাই মই গ'লো, লোকে বজালে, আমি গান চান গালো, আৰু তেতিয়াই মানে অসম শান্তি তাতে প্ৰীতিভোজ নিচিনা এটা কৰা হৈছিলে। বাগানৰ গাঁৱৰ বহুত ল'ৰা ছোৱালীবিলাক আহিছিলে, আৰু সেইদিনাখনে মোক কোৱা হ'ল যে আপুনি মানে আজি তাৰিখৰ পৰা মানে অসম শান্তি ছাত্ৰ সন্থাৰ লগত আপুনি জড়িত হওক। ৰাজু চাহু মই একেলগতে গৈছিলো, আৰু সেইদিনাখনে আমি তাতে আৰ্চাৰ সদস্য হৈছিলো। আৰু তাৰ পাছত আমাৰ যিটো তিনিচুকীয়া শাখা সমিতি, এই শাখা সমিতিখন আমি আহি পেলাই গঠন কৰিছিলো। মই তেতিয়া আমাৰ ৰাজু চাহু ডাঙৰীয়া মানে জেনেৰেল ছেক্ৰেটাৰী আছিলে, মই প্ৰেচিডেণ্ট হ'লো। তেনেকে কৰি পেলাই আমি সংগঠনটোৰ বহলভাৱে আমি প্ৰচাৰ কৰি পেলাই সংগঠনটোক শক্তিশালী কৰিলো। বাগানে বাগানে গৈ পেলাই আমি সদস্যসকলক ভৰ্তি কৰিলো, আৰু শেহতীয়াকৈ আমি যথেষ্ট মানে হ'ল। তেনেকে কৰি পেলাই যেতিয়া জিলা কমিটিখন হ'ল, জিলা কমিটিখনতো মই সভাপতিৰ দায়িত্ব পালো। তাৰ পাছত কেন্দ্ৰীয় সমিতিৰে গ'লো, কেন্দ্ৰীয় সমিতিত বহুত দিন মই কালচাৰ ছেক্ৰেটাৰী আছিলো, তাৰ পাছত এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলো, ভাইচ প্ৰেচিডেণ্ট আছিলো। কিছুদিনৰ কাৰণে মই জেনেৰেল ছেক্ৰেটাৰীও কৰিলো, মই ভাইচ প্ৰেচিডেণ্টো কৰিলো। কামাখ্যা প্ৰসাদ তাছা, দুৰ্গা ভূমিজ, তেনেকে ধৰণৰ আৰু বহুত মানুহ আছে, তেখেতসকলৰ লগত আমি একেলগতে অসম শান্তি ছাত্ৰ সন্থা কৰিলো। কলেজত পঢ়ি থকা অৱস্থাতে আকৌ কৈছো এটা কথা, যে মই লোন এটা ললো। লোন এটা লৈ পেলাই আমাৰ লাইনৰে এজন দাদা আছিলে গণেশ দত্ত বুলি পেলাই, তেওঁলোকৰ ঘৰটো আমাৰ ঢেলাঘাট যেতিয়া যাব আপুনি চৈধ্যলমৰ পোৱাৰ লগে লগে তিনিআলি এটা আছে, তিনিআলিৰ ওচৰত তেওঁলোকৰ বহুত পুৰণা এটা পকা ঘৰ আছে। তো সেই পকা ঘৰৰ সৰু এটা কোঠা মই মানে তেওঁলোকৰ পৰা এটা সৰু মাননি এটা তেওঁলোকে মোৰ পৰা ললে, আৰু তাতে এটা মোক দোকান কৰিবলৈ দিলে। তো মই তেতিয়াই প্ৰধানমন্ত্ৰী এটা লোন পাইছিলে নহয়, PMJSY লোন বুলি কয়, সেইটো ষ্টেট বেংক গুহিজানৰ পৰা মই সেই লোনটো পাবৰ কাৰণে সক্ষম হৈছিলো। আৰু সেই লোনটো লৈ পেলাই মই গেলামালৰ দোকান এটা দিলো, ঘৰখনটো চলাব লাগিব। আৰু সেই গেলামালৰ দোকানখনকে মই কলেজৰ পৰা আহি পেলাই চাওঁ, বাকী দেউতা চাই, তেনেকে কৰি পেলাই দোকানখনৰ পৰা আমি অকমান চলিব পৰা হৈছিলো। তাৰ পাছত তেনেকে চলি আছিলো, চলি থাকোতে আমি প্ৰায় 11 জন মান ল'ৰা
11জন মান ল'ৰা তাত ৰাজু চাহু আছিলে আমাৰ এই শুকান পুখুৰী এতিয়া যিটো মেডিকেল কলেজ হ'ল সেই মেডিকেল কলেজখনৰ ওচৰতে আমাৰ তিনচুকীয়াৰে কিছুমান ল'ৰাই তাত গৈ পেলাই মাটিটো দখল কৰিলে বাগানৰে মাটি আছিলে মানুহবিলাকে আমাৰ গাঁৱৰে মানুহবিলাকে তাতে ভোগ দখল কৰি পেলাই কৈ আছিলে তেওঁলোকক দম দৰাকে দি পেলাই তেওঁলোকে মানে মাটিটো দখল কৰিলে তো আমিতো অসম শান্তি ছাত্ৰ সন্থাত আছিলোঁ গতিকে গোটেই ৰাইজে আমাক মাতিলে মাতি পেলাই আমাক গোটেই কথাখিনি ক'লে তো আমি স্পটতে গ'লো গৈ পেলাই গোটেই ৰাইজক বুজালো আৰু আমি ক'লো যে ঠিক আছে এই বিষয়টো আমি জিলা প্ৰশাসনকো জনাম আমি ওপৰলৈকো জনাম যাতে আপোনালোকৰ অধিকাৰখিনি মাটিৰ অধিকাৰখিনি আপোনালোকে যাতে পাব পাৰে তো আমি তাৰ পৰা মিটিং মাটাং কৰি পেলাই গুচি আহিলো গুচি আহি পেলাই মাকুমৰ এটা হোটেল আছে তাতে আমি চাহ খাই আছিলো চাহ খাই থাকোতে মাকুম থানাৰ পৰা পুলিচ আহিলে পুলিচ আহি পেলাই আমাক কৈছে যে নাই তোমালোকে তাত মিটিং কৰিলা আৰু তাতে বহুত ক্ষতি সাধন কৰিলা ঘৰ জ্বলাই দিলা কিবা জ্বলাই দিলা আমি এইবিলাক একো কৰা নাছিলো হয়তো কোনোবা দুষ্কৃতি কিবা কৰিও দিলে পাছত আমাক মানে এনেকে ধৰণৰ হল ঠেকত পেলাবৰ কাৰণে তো পুলিচে আহিলে পুলিচ আহি পেলাই আমাৰ গোটেই কেইটাকে এৰেষ্ট কৰি ল'লে গোটেই ৰাতি আমাক মাকুম থানাতে থৈ দিলে আমি বহুত মানে তাৰ পাছত সেই যিকেইজনে মাটি দখল কৰিছিলে তেওঁলোকে বহুত ৰাতি আমাৰ মাজত আহিলে আহি পেলাই ক'লে তহঁতে এইবিলাক মানে কথা চথা বাদ দে তহঁতে যদি কিবা ল'বলগীয়া আছে তহঁতে ল আৰু এইবিলাক মানে হেৰি কৰোঁতে মাটি আমাক লাগিব তহঁতে একো তেনে ধৰণৰ একো কৰিব নোৱাৰ তো ক'লো আৰে ভাই আমিতো ৰাইজৰ কাৰণে লাগিছো আমি এইবিলাক আমাক একো নালাগে আমি যিটো হয় তো আছো আমি এইটোত মাত মাতিমেই তো গতিকে তেওঁলোকে আৰু আমাৰ ওপৰত বিভিন্ন ধৰণৰ কেছ জাপি দিলে কেছ জাপি পেলাই ৰাতিপুৱা হ'ল আমাক ডাইৰেক্ট ডিব্ৰুগড় জেললৈ লৈ গ'ল আমি প্ৰায় 3 মাহ আমি 11টামান ল'ৰা 3 মাহ কাল আমি জেলত থাকিলো 3 মাহ জেলত থাকিলো মোৰ দাড়ি ইয়ালৈকে হৈ গৈছিলে এদিনো দাড়ি কটা নাছিলো আমাৰ এনে আৰ্চা বুলি ক'লে তেতিয়া আমাৰ দাড়ি থাকে তো গতিকে তেতিয়া আকৌ মই গ'লো 3 মাহ যেতিয়া মই একেবাৰে দাড়ি নাকাটিলে আমাৰ গোটেইকেইটা ল'ৰাৰে ফটোটো এতিয়াও আছে মোৰ ঘৰত পুৰা মানে দাড়ি হৈ গ'ল আমি বহুত পইচা পাতিও নাছিলে আমাৰ যিসকল সতীৰ্থ আছিলে তেওঁলোকে য'ত তোৰ পৰা পইচা গোটাই মানে জামিনৰ কাৰণে তেওঁলোকে পইচা জুটালে বাগানৰ পৰা বহুতে মানে আমাৰ শ্ৰমিকসকলো পইচা পাতি আমাৰ কাৰণে মানে সংগ্ৰহ কৰিলে সংগ্ৰহ কৰি পেলাই শেহতীয়াকে আমাৰ জামিনটো 3 মাহৰ পাছত হ'ল কেছটো সেটেল হ'ল কেছটো বহুত দিনৰ পাছত সেটেল হ'ল বহুত দিনৰ পাছত সেটেল মানে জিকিলে নে জিকিলো আমি জিকিলো হয় গতিকে ভৱেন শৰ্মা ডাঙৰীয়া আমাৰ উকিল আছিলে তেওঁ বহুত সহায় কৰিলে আমাক তাৰপিছত জিকিলো তাৰপিছত আহিলো ঘৰত অলপ ডিপ্ৰেছতো গ'লো 3 মাহ জেল থাকি গ'লো যেতিয়া মানুহৰ লগত মানে হেৰি নাইকিয়া হৈ গ'ল কিন্তু আৰ্চা কৰিবৰ কাৰণে কোনো কাৰণতে একদিনৰ কাৰণে ৰৈ নাথাকিলো আহি পেলাই আৰু পুৰা দমেৰে আমি আৰ্চা কৰিলো আৰু মানে আমি কাম কৰিলো বহুত পুলিচৰ মাৰ খালো চিআৰপিৰ মাৰো খালো যিখিনি প্ৰতিবাদ কৰিব লাগে বহুত জোৰদাৰ আমি প্ৰতিবাদ কৰিছিলো ক'তো কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাছিলো কাৰোবাৰ মাটি কাঢ়িব লাগে কাৰোবাৰ কিবা কৰিব লাগে কোনোবাই যদি তেনেকৈ অপশক্তিবিলাক সোমাই আমি লগে লগে সেইবিলাক মানে তেওঁলোকক মানে ইয়ে কৰিছিলো প্ৰতিবাদ কৰিছিলো তো আহিলো আহি পেলাই মই দুৰ্ভাগ্যবশতঃ দোকানটো বন্ধ হৈ গ'ল দেউতা মানে চবে বাকী খাই পেলাই দোকানটো মানে ইয়ে কৰিব নোৱাৰিলে দোকান বন্ধ হৈ গ'ল তেনেকে থাকিলো মানে বাগানতো কেতিয়াবা মই বাগানৰ সব কাম কৰিছো বাগানৰ ঠিকা ঠুকুৰি দিয়ে মই নলা খান্দিবৰ কাৰণে মই ঠিকা কৰিছো গছ বিলাক আমাৰ যেতিয়া ঠাণ্ডা দিন হয় গছত ফায়াৰউড দিয়ে ফায়াৰউড বিলাক গছৰ ডালি বিলাক কাটা হয় ওপৰত উঠি পেলাই তো সেই গছ কটা কাম মানে ঠিকা কামটো মই কৰিছো নিজে উঠিছে নি গছত মই নিজে উঠিছো গছত ওচৰত মানে মই হাতে কামে কৰিছিলো মই কাম বিলাক তেনেকে আমি এটা ষ্টেক কৰিলে কিবা এটা টকা পাইছিলো মই পাহৰিছো তো গতিকে তেনেকে কৰি পেলাই মানে আমি চলিলো আৰু তেনেকে বাগানৰ সব কামে কৰিছো মাজতে কৈছো আপোনালোকক যে আপোনাক কেছ দিলে 3 মাহ আপুনি জেলত থাকিলে সেইবিলাকে তাৰমানে আপোনালোকক শক্তিশালীহে কৰিলে আৰু আটাইতকৈ ডাঙৰ কথা আমি জেলত যেতিয়া গ'লো জেলত বহুত কথা আমি শিকিলো তাত এনেকুৱা মানুহ আছে যে ধৰক ৰাতি আন্ধাৰত ক'বাত কোনোবাই কাবাক মাৰি পেলাই দিলে তাৰে একেবাৰে সাধাৰণ মানুহ এজন সেইফালেদি গৈ আছিলে পুলিচ যেতিয়া আহিলে মানে তেওঁলোকেতো কাবাক দেখুৱাব লাগে তো গতিকে সেই সাধাৰণ মানুহটোক
তাতে সেই কেছটোৰ লগত সাঙুৰি পেলাই তাতে বেচাৰাক জেলত পঠিয়াই দিলে সি একোৱেই নাজানে তাৰ জেল হৈ গ'ল সি বছৰ বছৰ দিন ধৰি পেলাই তাতে আছে সি বেচাৰা একোৱেই নাজানে তেনেকে মানুহ আমি লগ পাইছো বহুতক আমি মানে তেওঁলোকে কেনেকে জামিন কৰিব লাগে কি কৰিব লাগে এইবিলাকো কথা নাজানে আমি তাৰ ভিতৰৰ পৰাই থাকি মেলি পেলাই আমি যোগাযোগ কৰি পেলাই বহুতৰে আমি জামিন কৰি দিছিলো আৰু এটা ডাঙৰ কথা মোৰ আজিও মনত আছে যে তাতে যিখিনি খোৱা বোৱা দিয়ে একদম জঘন্য খোৱা বোৱা দিছিলে আমি গৈ পেলাই একদিন মানৰ পাছতে মাছ আছিলে মাছ এনেকে দিছে এনেকে অপেন এটা এনেকে কিবা বৰ্তন এটা থৈ দিছে আৰু মাছটোত মানে গোটেই মাখি গোন্ধাই আছে মানে মাছটো একদম কিবা তো আমি দেখিলো আমিতো 11 জন আছিলো তাত বহুত বেলেগ বেলেগ মানুহ থাকে বহুত ডেঞ্জাৰ মানুহ থাকে তাত মাৰ্ডাৰ কৰা মানুহবিলাক থাকে তো কাকো সিহঁতে ভয়ো নকৰে তথাপিও ক'লো যে নাই মাছ আজি কোনোৱে ল'ব নোৱাৰিব এনেকা মাছ আমি কিয় খাম আমি কাকো মাছ ল'ব নিদিলো সেইদিনাখন মানে হুলস্থুল প্ৰতিবাদ লগাই প্ৰতিবাদ লগাইলো গোটেই হুলস্থুল হ'ল আমি এনেকে যোৱাৰ কাৰণে বাহিৰত আমাৰ লগৰ চবে পেপাৰ পত্ৰ এইবিলাক আহি গ'ল আহি যোৱাৰ পাছত মানে ছেকেণ্ড মানে কেইদিনমান পাছত মানে ধুনীয়াকে খোৱা বোৱাবিলাক খুব ভাল হৈ গ'ল তো গতিকে সেইটো আমি এটা জেলতো আমি এটা ছাকচেছ আমি হৈছিলো চবৰ কাৰণে যাতে খোৱা বোৱাটো তেওঁলোকে আমাক ভালকে তাতে প্ৰদান কৰিছিলে তেনেকে বহুত অভিজ্ঞতা আছে তো তাত জেলত আৰু এটা কথা আছে তাত যদি কোনোবাই কাজিয়া লাগে ধৰক দুজন মানুহ কাজিয়া লাগিলে সেই কাজিয়াটোক কোনো এৰাই নিদিয়ে চাৰিওফালে এনেকে গোল হ'ব আৰু একদম পুৰা ইণ্টাৰেষ্ট লৈ মাৰ বুলি পেলাই মানে সেইটো দেখিছো মানে কোনো এৰাই নিদিয়ে মানে তাত মানে সেইটো মানে পুৰা এটা কম্পিটিশ্যন নিচিনা তেওঁলোকে চাৰিওফালে গোল হৈ পেলাই মানে এইটো পুৰা মাৰপিট হোৱাটো মানে চাই থাকে এনেকুৱা এটা অভিজ্ঞতা হৈছে আমাৰ সেইটো মানে নাই আৰু তাত কিমান কোনে কিমান হাৰিব কোনে কিমান জিকিব চাৰিওফালে মানে একদম হাত চাপৰি মাৰি পেলাই মানে দুটাই লাগি থাকিব কাজিয়া নিজে কেনে এৰাগে কেনে পাছত আৰু সেই তাত মানে যিবিলাক পুলিচ থাকে তাক হজুৰ বুলি কয় তেওঁলোকে এই ডাঙৰ ডাঙৰ লাঠি লৈ পেলাই তাত থাকে তেওঁলোকে আহি পেলাই সেইবিলাক কণ্ট্ৰল কৰে ভাল লাগিলে ছাৰ দাদা আপোনাৰ গোটেই কাহিনীটো মানে কিতাপ এখন যেন লাগি আছে আৰু তাৰ পাছত মই এনেকে ধৰণৰে কলেজ কৰিলো হেৰিও কৰিলো তাৰ পাছত মই 2010 চনত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলো অসম শান্তি ছাত্ৰ সন্থাৰ পৰা বিদায় লৈ পেলাই মই অসম শান্তি ছাত্ৰ সন্থা কৈছো আপোনাক মই সাধাৰণ সদস্য আছিলো মই কালচাৰ সেক্ৰেটাৰী আছিলো মই এছিষ্টেণ্ট সেক্ৰেটাৰী আছিলো মই ভাইচ প্ৰেচিডেণ্ট আছিলো কামাখ্যা প্ৰসাদ যেতিয়া বিদায় লৈ পেলাই গুচি গ'ল মই জেনেৰেল সেক্ৰেটাৰী আছিলো দুৰ্গাদা কেতিয়াবা ওলাই যোৱাৰ পাছত মই প্ৰেচিডেণ্টৰো দায়িত্ব লৈছিলো তো গতিকে তেনেকে ধৰণৰ মই অসম শান্তি ছাত্ৰ সন্থাৰ লগত প্ৰায় 16 বছৰ মই 16 বছৰ কাৰ্যকাল মই অসম শান্তি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পেলাই সমাজৰ কাৰণে মই কাম কৰিছো তো গতিকে সেইকাৰণে মই আজি যদি ৰাজনীতিত আছো তেতিয়াহ'লে মানে অসম শান্তি ছাত্ৰ সন্থাৰ আটাইতকৈ বেছি অৱদান আছে তাৰ লগতে মোৰ দাদাৰো আছে বহু আমাৰ শুভাকাংক্ষী আছে তেওঁলোকৰো আছে আৰু বিশেষভাৱে ৰাজনীতি ক্ষেত্ৰখনত আমাৰ যিটো প্ৰমোদ আছাম আছে প্ৰমোদ আছামত হীৰাদা বুলি পেলাই যিজন মালিক আছিলে তেওঁ আছে মানে মোৰ দাদা স্বৰূপ আছিলে তো তেওঁ প্ৰায় মানে মই যেতিয়া এই অসম শান্তি ছাত্ৰ সন্থা কৰি থাকোঁতে তেওঁৰ লগত এটা বৰ ভাল ৰিলেশ্যন আছিলে আমাৰ বহুত বিশেষ পইচা পাতিও নাথাকে তেওঁৰ হোটেল আছিলে কেতিয়াবা তাত গৈ পেলাই আমি খাবলৈ পইচা নাথাকিলে অলপ পইচা দিলো তাত মানে আমাৰ খানা পিনাটো আমি পাই গৈছিলো তো তেনেকে এটা ৰিলেশ্যন হৈ গৈছিল আমি সত্যত আছিলো খুব ভাল পাইছিলো আপুনি যে এতিয়া বিজেপিলৈ আহিলে বিজেপিত জইন কৰিলে আহিলে বুলি কোৱা নাই জইন কৰিলে আপুনি দলটো চুজ কৰিলে নিজে তো সেই তাৰ আগৰ পৰা যদি আমি চাওঁ তিনিচুকীয়া সমষ্টিত জনতা পাৰ্টিৰ বাহিৰে বাকীটো কংগ্ৰেছে জিকি আছিল আপুনি ইমান ডাঙৰ এটা প্ৰত্যাহ্বান লৈ আপুনি বিজেপিত কিয় জইন কৰিলে মই ক'লোৱে আপোনাক যে যেতিয়া দেউতা মোৰ BCMS কৰিছিলে BCMS টো বিজেপিৰ লগত লিংক থকা এটা ট্ৰেড ইউনিয়ন তো গতিকে আমি যিহেতু দেউতাৰ ছাৰ্ভিচটো পাইছিলো দেউতাহঁতে ইমান সত্যৰে মানুহৰ কাৰণে শ্ৰমজীৱী মানুহৰ কাৰণে নিষ্ঠাৰে কৰিছিলে আৰু যিজন বৰ্জেন্দ্ৰ নাথ পাঠক বুলি পেলাই যিজন ব্যক্তি আছিলে তেওঁ এজন খুব ডাঙৰ মানে মানে আমাৰ BCMSৰ ডাঙৰ মানে ব্যক্তি এজন আছিল নেতা আছিলে মই মানে মাজে সময়ে গৈ পেলাই তেওঁৰ লগত বহিছিলো সৰু কালত মই একদম সৰু আছিলো তেতিয়া তেওঁলোকে আমাক বহুত তেনে ধৰণৰ কথাবিলাক ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্যৰ বিষয়বিলাক তেওঁ আমাক কৈছিলে আৰু সেইকাৰণে মই আৰু যিহেতু কংগ্ৰেছে
এনেধৰণৰ মানে ঘৃণনীয় কামবিলাক কৰিছিলে তেতিয়াই মই বহুত আঘাত পাইছিলোঁ কংগ্ৰেছৰ কাৰণে মোৰ দেউতাৰ চাকৰিটো গ'ল কংগ্ৰেছৰ কাৰণে আৰু অজস্ৰ মানুহৰ মানে কত মানে হ'ল তো গতিকে এই কথাবিলাক চাই পেলাই মই যদি ৰাজনীতিত যাওঁ তো মই বিজেপিতে যাম বুলি পেলাই মই থিৰাং কৰিছিলোঁ আৰু যাৰ কাৰণে মই বিজেপিত যোগদান কৰিলোঁ 2010 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পুলক গোহাঁই ডাঙৰীয়া মই মুবাছিছ হুছেইন আমি একেদিনাখনে গাডকাৰীজীৰ নেতৃত্বত ডিব্ৰুগড় এখন ৰাজহুৱা সভাত আমি একেলগতে একেখন মঞ্চতে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈছিলোঁ আমি একেলগতে একেদিনাখন কাৰণ তেওঁ এজিপিত আছিলে এজিপি ত্যাগ কৰি পেলাই যিদিনাখনে তেওঁ বিজেপিত আহিছে আমি একেখন মঞ্চতে আমি একেলগতে আহিছোঁ তো গতিকে আপোনাৰ পথ প্ৰদৰ্শক হিচাপে কাক ক'ব বিচাৰে নিশ্চিতভাৱে পথ প্ৰদৰ্শক হিচাপে মই যেতিয়া ৰাজনীতিক ক্ষেত্ৰখনলৈ আহিলোঁ ৰামেশ্বৰ তেলীদা মোৰ পথ প্ৰদৰ্শক হিচাপে আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মোৰ পথ প্ৰদৰ্শক হিচাপে আছিলে মই সৰ্বাদা ছাত্ৰ সংগঠন কৰি থাকোঁতেও আমি পাইছোঁ ছাত্ৰ সংগঠন কৰি থাকোঁতে সৰ্বাদাৰ লগত বহুত কাৰ্যসূচী আমি একেলগতে কৰিছোঁ তো গতিকে তেতিয়াও লিডাৰ হিচাপে তেখেতক মই যথেষ্ট আদৰ্শ তেওঁৰ পৰা মই শিকিছোঁ গতিকে তেতিয়া তেওঁলোকৰ লগতে আমি আছিলোঁ তো গতিকে সেইকাৰণে ৰামেশ্বৰ দা তেলীদা আৰু হীৰাদা এই তিনিজন ব্যক্তিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা দিছিলে মানে ৰাজনীতিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দাদা আৰু এটা কথা আমি এতিয়া শিক্ষাৰ লগত জড়িত হৈ আছো আমি যেতিয়া MA পঢ়ি আছিলো মাষ্টাৰ ডিগ্ৰী কৰি আছিলো ডিব্ৰুগড় ইউনিভাৰ্চিটিত তো আমাৰ এজন আইডিয়েল টিচাৰ থাকে কলেজতো তেনেকৈ এজন আছিলে স্কুলতো তেনেকৈ আছিলে ভাল লগা শিক্ষক এজন থাকে আমি তেওঁলোকক ফ'ল' কৰিব বিচাৰো তো ৰাজনীতিতো তেনেকুৱা থাকে চাগে আপোনাক যদি সুধো আপোনাৰ আদৰ্শ ব্যক্তিজন কোন ৰাজনীতিৰ মানে এনেকেতো মোক উৎসাহ যোগা যথেষ্ট আছিলে কিন্তু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ তেওঁ মোক বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলে বিভিন্ন ধৰণৰ মোক মানে তেওঁৰ যিখিনি কৰিবলগীয়া সমাজৰ কাৰণে কৰিবলগীয়া ৰাজনৈতিকভাৱে পাকৈত ৰাজনীতি কৰিবৰ কাৰণে কেনেকৈ ধৰণৰ কি কৰিব লাগে তেওঁ মোক যথেষ্ট মানে অনুপ্ৰেৰণা দিছিলে গতিকে আইডল ব্যক্তি হিচাপে মোৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াও আছে তেওঁ যথেষ্ট তেওঁ যিহেতু সেইখন পথাৰত আগতীয়াকৈ গ'ল আমি অকণমান দেৰিকৈ গ'লোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়াও আগতীয়াকৈ গ'ল ৰামেশ্বৰ তেলীদাৰ লগতো আমি একেলগতে আৰ্চা কৰিছিলোঁ তো গতিকে এইবিলাক ব্যক্তিয়ে গৈ পেলাই যেতিয়া তেওঁলোকে তাত ভালকৈ কাম কৰিলে আমি তেওঁলোকক অনুকৰণ কৰি পেলাই মই গ'লোঁ বিশেষকৈ তাছাদাৰ কথাটো ক'বই লাগিব তেখেতে মোক যথেষ্ট সাহস দিছে তেওঁ বহু সময় হয় জেণ্টেল মানুহ হয় তেওঁক বহুত মোক সাহস দিছে হয় আপুনি যেতিয়া বিজেপিত জইন কৰিছিলে সেই সময়ততো অলৰেডি আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ সিং আছিলে কংগ্ৰেছৰ শক্তিশালী নেতা আছিলে আপুনি কেনেকৈ আগবাঢ়ি গ'ল মানে আপুনি কেনেকৈ যথেষ্ট প্ৰত্যাহ্বান আছে এইটো ক্ষেত্ৰত মানে আৰু ইণ্টাৰেষ্টিং মইতো এটা ছাত্ৰ সংগঠনৰ ফালৰ পৰা আহি পেলাই মই যোগদান কৰিলোঁ যোগদান কৰাৰ পাছত সেইটো সময়ত ৰাইজৰ আশীৰ্বাদ আছিলে ভগৱানৰো আশীৰ্বাদ আছিলে যে মই খাটি খোৱা মানুহখিনিৰ লগত বা য'ত যেনেকৈ কিবা এটা অন্যায় হ'লে মই সঠিকভাৱে তাত মই প্ৰতিবাদ কৰিছিলোঁ তো গতিকে এই তেনেকৈ ধৰণৰ প্ৰতিবাদ কৰা মই আজিও কৈছোঁ নতুন চামকো মই ক'ম যে যদি নিষ্ঠাৰ সততাৰে যদি তেনেকৈ ধৰণৰ মানুহবিলাকৰ নাটক নহয় নাটক কৰাবিলাকে সদায় ফেইল হৈ যাব যিদৰে সঁচা সেই কমৰ যিটো মই ভাষণ দিম আৰু মই যিটো কাম কৰিম তাৰ লগত সামঞ্জস্য থাকিব লাগিব মই ভাষণ এটা দিম আৰু কাম এটা মই বেলেগে কৰিম তেওঁলোকক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে তো গতিকে মই কাম আৰু ভাষণ একে টাইপৰ মই কৰিছিলোঁ যাৰ কাৰণে ৰাইজে মোক আঁকোৱালি লৈছিলে আৰু যেতিয়া ৰাজনীতি 2011 চনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল তেতিয়া মানে কংগ্ৰেছ পুৰা কংগ্ৰেছৰ মানে হেৰি বিজেপিৰ কোনো গোন্ধও নাথাকে আমি মানে আমাক হাঁহে আমি মিটিং কৰিলে 4-5জন মান মানুহ আহে বাকী কোনো আহিবলৈকে ভয় কৰে আহি মিটিঙত আহিলোঁ ছেকেণ্ড দিনাখনে আকৌ কংগ্ৰেছৰ মানে দাদাগিৰিবিলাকে আমাক দমে দি দিয়ে মানে আমাৰ মানুহবিলাকক তো তথাপিও আমি পুলক গোহাঁই আৰু মই আমি দুইজন ব্যক্তিয়ে যেতিয়া ৰাজনীতিত আহিলোঁ একদম পুৰণা ষ্টাইলতে মানে ইয়াত বিজেপিটো চলি আছিলে আমি নতুন নতুন মানুহবিলাকক মানে কোনো নকয় নানে দলটোত আমি দুইজন ব্যক্তিয়ে বহুত তেনেধৰণৰ উঠি অহা নতুন চামক আমি বিজেপিলৈ আনিলোঁ সকলো জাতি জনগোষ্ঠীৰ মানে বিজেপিটো এনেকুৱা এটা বুলি ভাবিছিলে মানে এইটোতো হিন্দী লবিৰ মানে এইটো দল হয় ইয়াত চব মানুহে জাতি জনগোষ্ঠীৰ মানুহে এইটো মানে দলটো নহয় তেনেকৈ ধৰণৰ মানুহবিলাকৰ এটা ধাৰণা আছিলে তো গতিকে আমি সকলো মাজতে গ'লোঁ আৰু কাৰণ অসম শান্তি ছাত্ৰ সন্থা মই কৰিছোঁ পুলক গোহাঁই আছো কৰিছে গতিকে তেতিয়াই আমাৰ
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ এটা যথেষ্ট এটা ভাল মানে সম্বন্ধ আছিলে গতিকে সকলোৰে মাজত গলো আৰু কিছুমান মানুহ থাকে পুৰণা মানুহ আছিলে বিজেপিৰ তেওঁলোকক হয়তো কোনোবাই কিবা তেওঁলোকৰ ব্যৱহাৰৰ কাৰণে হওক বা কিবা কাৰণে হওক পুৰণা মানুহ কিছুমান বহি আছিলে তেওঁলোক ভাল মানুহ সমাজৰ ভাল মানুহ সেইবিলাক মানুহক বহি থকা মানুহবিলাককো আমি উলিয়াই আনিছিলো যে আহক আমি একেলগতে দলটো কৰো দেশৰ কাৰণে কাম কৰো তেনেকে ধৰণৰ ওলোৱাৰ পাছত লাহে লাহে দলটো শক্তিশালী হ'ল বাগানত বিশেষকৈ প্ৰত্যাহ্বান আছিলে বাগান মানে কংগ্ৰেছ তেনেকে ধৰণৰ আছিলে তো গতিকে সেই বাগানৰ মানুহখিনিকো আমি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চখনত ওলাই আনিবৰ কাৰণে আমি সক্ষম হৈছিলো আৰু 2011 চনত প্ৰায় 16 জন মানুহে তিনচুকীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব মানে দাবী কৰিছিল তো এই 16 জন ব্যক্তিৰ পাছত সবৰে মানে বায়োডাটা লোৱা হ'ল সবৰে মানে তেওঁলোকক দিল্লীৰ পৰা আমাৰ তেওঁলোকৰ মাজত সাৰ্ভে কৰা হয় সেই সাৰ্ভে ৰিপৰ্টটো গ'ল দিল্লীলৈকে তাৰ পাছত আমাক কেইজনমান মানুহক তাৰ পৰা বাছি পেলাই গুৱাহাটীত মাতিলে গুৱাহাটীত আমাৰ পৰভাৰী আমাৰ সকলোৰে সাক্ষাৎকাৰ ললে সকলোৰে বায়োডাটা চালে আৰু তেতিয়াই 2011 চনত তাত আমি প্ৰায় 9 জনমান মানুহক আমাৰ সাক্ষাৎকাৰ ললে আমাৰ সকলোবিলাক কথা হেৰি কৰিলে কিন্তু সেই 9 জনৰ ভিতৰত মই মানে ৰাজ্যৰ আশীৰ্বাদত মোৰ মানে নামটো আহিল আৰু মই প্ৰাৰ্থিত্ব পালো 2011 তেতিয়াতো একোৱেই নাছিলে মানে আমাৰ বিজেপি বুলি পেলাই ক'লে তথাপিও সকলো ৰাইজে মোক সহযোগিতা কৰিলে তাতে যিসকলে কোনোবাই প্ৰাৰ্থী নাপালে মোক অকমান বিৰোধো কৰিলে ভিতৰে গতিকে তেনেকে ধৰণৰ আমি ৰাজনীতি খেলিলো জীৱনত প্ৰথমবাৰৰ বাবে ৰাজনীতি খেলিছো তেনে ধৰণৰ বহুত কিবা অভিজ্ঞতাও নাই ইমান টকা পইচাও নাই মইতো মানে নাই এটা কথা মই আপোনাক ক'বলৈ পাহৰি গলো যে মই যেতিয়া 2011 চনত মই যেতিয়া প্ৰাৰ্থিত্ব পালো তো নমিনেশ্যন দিব লাগে নমিনেশ্যন দিবলৈ হলে আপুনি মানে আপোনাৰ বাকি যাই ক্লিয়াৰ হ'ব লাগিব আপোনাৰ কত সরকারি ভাবে 4 আনা পয়সা এটা যদি আপনার বাকি আছে তেতিয়াহলে আপনি নমিনেশনটো আপনার ফেল হৈ যাব সেই কথাটো প্ৰথম অভিজ্ঞতা হল তো গতিকে মই তো দি দিলো দি দিয়াৰ পাছত মানে যুজা কৰি আছো যুজা কৰি থাকোতে যেতিয়া কাগজ পত্ৰ বিলাক ওলাইছো তেতিয়া গম পালো যে মই যে আপোনাক কৈছিলো মই যে বেংকৰ পৰা লোন লৈছিলো লোনটো মই জেলত সোমাই যোৱাৰ পাছত আৰু মই ঘূৰাব নোৱাৰিলো কিছু টকা মই ঘূৰাইছিলো তো তেতিয়ালৈকে সেই লোনটো গৈ পেলাই আকৌ 80,000 টকা হৈ গল 80,000 এটা বহুত টকা 80,000 টকা মোৰ কাৰণে মানে তেতিয়া 10,000 টকাটো মোৰ কাৰণে বহুত ডাঙৰ টকা গতিকে 80,000 টকা মই মানে ক'ৰ পৰা কেনেকে পাম ইলেকশ্যন আগত আছে 10-15 দিন মান দিন আছে তাৰ ভিতৰতে মই এইটো কৰিব লাগিব তাৰ মাজতে মই ধাৰ লৈ পেলাই প্ৰথমে মই ধাৰ ললো 80,000 টকা আৰু সেই বেংকত মই সেই টকাটো মই জমা কৰিলো আৰু বাকি যায় এইটো মই ক্লিয়াৰ কৰিলো তাৰ পাছত মই নমিনেশ্যন দিলো তাৰ পাছত মই ইলেকশ্যন খেলিলো ধাৰ মৰিল নাই দিয়া ধাৰটো মানে মৰিলে ধাৰটো দিলো তাৰ পাছত মানে ইলেকশ্যন খেলিলো কিন্তু দুৰ্ভাগ্যবশত আমি মাত্ৰ 5,000 মান ভোটত আমি মানে পৰাজয় হৈছিলো 2011 চনত তেতিয়া আৰপি সিং ডাঙৰীয়াই জিকিলে মই পৰাজয় হলো তাৰ পাছত মানে পৰাজয় হোৱাৰ পাছত যথেষ্ট হতাশ ভুগিলো যদিও মই দলটোৰ কাৰণে হতাশ নহৈ পেলাই মই আৰু পুৰা দমেৰে মানে মই দলটোৰ কাৰণে মই কামত লাগি একদম পুৰা লাগি গলো তেতিয়া মোক মানে আমাৰ তেতিয়া চাহ মৰ্চা বুলি কয় চাহ মৰ্চাৰ মোক মানে দায়িত্ব দিলে ষ্টেটৰ মোক প্ৰেচিডেন্ট দিলে মই আৰু দুলেন নায়ক ডাঙৰীয়া গোটেই অসমত আমি বাগানে আমি ঘূৰিলো দলটোক আমি শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিলো আৰু মানে 24 ঘণ্টাই মই কামত লাগি থাকি গলো লাগি থকাৰ কাৰণে সকলোৱে এইবিলাক নিৰীক্ষণ কৰে যে মোৰ বহুত ডাঙৰ মানে আঘাতো আহিলে জীৱনত মোৰ ইলেকশ্যনত মোৰ যিজন দাদা কৈছো শংকৰ কিষাণ ডাঙৰীয়া তেওঁ মোৰ ইলেকশ্যনতো আহি পেলাই বহুত লাগি দিছিলে তাৰ পাছত মই ইলেকশ্যন হাৰিলো ময়ো বহুত হতাশত গলো বহুত কষ্ট হল টকা পইচাও বহুত জাগাৰ পৰা ধাৰ বাকি কৰি লৈছিলো সেইখিনিৰো এটা টেনচন আছিলে তাৰ পাছত দাদা খুব ভাল মানে শিল্পী আছিলে মই কৈছো তো এদিন শিল্পী দিৱস আছিলে দাদা গান গাবলৈ গ'ল মানে দাদা লাহোৰত থাকে গান গাই পেলাই আহি পেলাই শুইছিলে আৰু দাদাৰ ষ্টক হৈ গ'ল ৰাতি মোৰ ওচৰত প্ৰায় 1:30 মান বজাত ৰাতি ফোন আহিলে মই ইয়াৰ পৰা লগে গলো মই ইয়াতে ভাড়া ঘৰত আছিলো এইখিনিতে মই গলোগে গৈ পেলাই দাদাক তেতিয়ালৈকে মেডিকেল লৈ গ'ল মই মেডিকেল গলো মেডিকেল গৈ পেলাই মানে মই দাদাক নাপালো আৰু দাদা ঢুকাই থাকিলে
মানে ষ্টক হৈ পেলাই দাদাই মোৰ মানে পথ প্ৰদৰ্শক আছিলে, দাদাই মোৰ সাহস প্ৰেৰণা সব আছিলে। তো গতিকে দাদা ঢুকাই মানে যোৱাৰ হাত এখন পাছত মানে ছিগি যোৱাৰ নিচিনা একদম লাগিছে। মানে মই মানে একেবাৰে মানে বহুত মই কিবা হৈ গলো। দাদা গুচি যোৱাৰ পাছত দাদাৰো ল'ৰা ছোৱালী আছে, দাদাৰ এটা পৰিয়াল আছে, সেইখন ঘৰো মানে তেনেকে ধৰণৰ হৈ গ'ল। তো দাদা নিজৰ ঘৰখনো চলাই আমাৰ ঘৰখনকো সহায় কৰিছিলে, সেইটো নাইকিয়া হৈ গ'ল। তো ডাঙৰ কথা এটা হ'ল, তথাপিও আৰু উপায় নাই, নিজক চম্ভালিলো, চম্ভালি পেলাই আকৌ মানে মোৰ নিজৰ যিটো উদ্দেশ্য, মোৰ নিজৰ লক্ষ্য আছে, সেই লক্ষ্যটো মই উপনীত হ'বই লাগিব। মই আকৌ পুৰা মানে সংগঠনটোৰ কাৰণে, দলৰ কাৰণে মই পুৰা কাম কৰিলো। বহুতে মোক সাহসো দিলে, বহুতে মোক প্ৰেৰণা দিলে, ৰাইজে আশীৰ্বাদো দিলে। সেই আশীৰ্বাদ সাহস প্ৰেৰণা লৈ পেলাই মই নিজৰ কামবিলাক মই কৰি থাকিলো। আৰু পুনৰ 2016 আহিলে। 2016 আকৌ তেনেকে ধৰণৰ, তেতিয়াও প্ৰায় 12-13 জন মানে তেনেকে প্ৰাৰ্থীৰ কাৰণে আবেদন কৰিলে। সেইবাৰো মোৰ নামটো গ'ল। মোৰ নামটো গ'ল, তেনেকে ধৰণৰ আৰু 9-10 জন মানুহক গুৱাহাটীত মাতিলে, মাতি পেলাই আমাৰ সকলোৰে সাক্ষাৎকাৰ ল'লে। সেইকাৰণেতো মানে ৰাইজৰ আশীৰ্বাদ আছিলে, ভগৱানৰ আশীৰ্বাদ আছিলে, আকৌ মোৰে নামটো আহিলে আৰু মই প্ৰাৰ্থিত্ব মই পালো। তো গতিকে বাকীসকলে কিবা তেতিয়াতো সেইটোতো থাকেই আৰু এইবিলাক আছে। মই এবাৰ টিকেট পাই যাওঁতে বহুতে আমাৰ দলৰীয় কিছুমান মানুহে অন্নখনত বহি গ'ল মোৰ বিৰুদ্ধে, অন্নখনত টিকেট পাবৰ কাৰণে। তো এইবিলাকো থাকে দলত, আচলতে এইবিলাক থাকে। কিন্তু তাৰ পাছতো মই তেওঁলোকৰ ওচৰত গ'লো, তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিলো, তেওঁলোকক ক'লো যে মই আপোনালোকৰ ল'ৰাৰ দৰে, আপোনালোকৰ অবিহনে মই কেতিয়াও হেৰি হ'ব, ছাকচেছ হ'ব নোৱাৰো, আপোনালোকে মোক আশীৰ্বাদ কৰক, সহযোগী কৰক। তাৰ পাছত মানুহ ঘূৰিও আহিলে, মোক সহযোগিতাও কৰিলে, শেহতীয়াকৈ মোক সহযোগিতা কৰিলে।